নমস্কাৰ বন্ধুসকল, মই উৎপল এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। লীগ ষ্টেজৰ খেলসমূহ কালি সমাপ্তি হ'ল। IPL 2019 বৰ্ষৰ 4টা টিম কোৱালিফাই হ'ল, কিন্তু কালি লীগ ষ্টেজৰ শেষৰখন খেল চোৱাৰ পিছতহে গম পোৱা গ'ল যে কোনটো দলে প্লে অফছলৈ 4 নম্বৰ দল হিচাপে কোৱালিফাই হ'ব। মুম্বাই যেতিয়া কলকাতাৰ লগত জিকিবলৈ সক্ষম হ'ল, তেতিয়া ছানৰাইজ হায়দৰাবাদে 12 পইণ্টেৰে প্লে অফছলৈ 4 নম্বৰ দল হিচাপে নিৰ্বাচিত হয়। কালি দুখন খেল আছিলে। প্ৰথমখন আছিল চেন্নাই ছুপাৰ কিংছ আৰু কিংছ ইলেভেন পাঞ্জাৱৰ মাজত, আৰু দ্বিতীয়খন আছিলে মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত। মুঠ 18 পইণ্টেৰে মুম্বাই ইণ্ডিয়ানছ নেট টাৰ্গেটত ভাল কাৰণে 1 নম্বৰ স্থানত আছে, আৰু চেন্নাই ছুপাৰ কিংছ 2 নম্বৰত আছে, আৰু দিল্লী কেপিটেল 18 পইণ্টেৰে 3 নম্বৰত আছে। আৰু IPL ইতিহাসত প্ৰথমবাৰৰ কাৰণে 12 পইণ্টেৰে প্লে অফছলৈ কোৱালিফাই হোৱা টীম ৰূপে নিৰ্বাচিত হৈছে আমাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ। কালি প্ৰথমখন খেল পাঞ্জাৱ আৰু চেন্নাইৰ মাজত অনুষ্ঠিত হৈছিল। পাঞ্জাৱে প্ৰথমে টছত জয়ী হৈ চেন্নাইক বেটিং কৰিবলৈ নিমন্ত্ৰণ জনায়, আৰু চেন্নাইয়ে সুন্দৰ আৰম্ভণি দিয়ে। ডুপ্লেছিছ আৰু সুৰেশ ৰাইনাই, ডুপ্লেছিছে 96 ৰান কৰে আৰু সুৰেশ ৰাইনাই 53 ৰান কৰি আউট হয়। কিন্তু খেলখন চাইলে এনেকুৱা লাগিছিল যে চেন্নাই ছুপাৰ কিংছে 200 ৰান কৰিব আৰু পাঞ্জাৱৰ ওচৰত এটা বিশাল স্ক'ৰ দাঙি ধৰিব খেলখনত, কিন্তু তেনে নহ'লে প্লেছিছ আৰু ৰাইনা যোৱাৰ পিছতে চেন্নাই মাত্ৰ 170 ৰানহে কৰিবলৈ সক্ষম হয় নিৰাটা 20 অভাৰত। আৰু চেজিং কৰিবলৈ আহি কালি এজন আমাৰ KL ৰাহুল, মানে যোৱা বছৰ IPLত যিটো ৰূপত খেল প্ৰদৰ্শন কৰিছিল KL ৰাহুলে, এই বছৰো কালি খেলখনতহে গম পোৱা গ'ল যে তেওঁ সেই বিস্ফোৰক বেটিংটো আকৌ কৰিলে। মাত্ৰ 36টা বলত 71 ৰান কৰিলে কালি, আৰু গেইলেও এটা সৰু ইনিংছ মাত্ৰ 28 ৰান কৰিলে। সৰু ইনিংছ কিন্তু বহুত ধুনীয়া ইনিংছ খেলিলে। তাৰপিছতে নিকোলাছ পুৰণে 22টা বলত 36 ৰান কৰি দলটোক 18 অভাৰতে জয় কৰিবলৈ সক্ষম হয়। চেন্নাই হাৰিলেও যদি 18 পইণ্টত থাকিলে কাৰণে 2 নম্বৰ পজিশ্যন পালে। খেল মুম্বাই আৰু KKRৰ মাজত হৈছিল। যদি KKR খেলখনত জয়ী হ'লহেঁতেন, KKR 14 পইণ্টেৰে প্লে অফছলৈ কোৱালিফাই হ'লহেঁতেন, কিন্তু তেনে নহ'ল। মুম্বাইয়ে ধুনীয়া বলিঙেৰে প্ৰথমে বেটিং কৰিবলৈ অহা KKRক মাত্ৰ 133 ৰান কৰিবলৈ সক্ষম হয়। কিন্তু কালি খেলখনত যিখন খেল জিকিলে KKRে প্লে অফছলৈ কোৱালিফাই হ'লহেঁতেন, কিন্তু সেইখন খেলত তেনেকুৱা প্ৰদৰ্শন কৰিব নোৱাৰিলে। কালি এণ্ড্ৰে ৰাছেলেও 0 কৰিলে, কিন্তু ক্ৰিছ লিনে ভাল এটা ইনিংছ খেলিলে 41 ৰানৰ। তাৰ বিপৰীতে অৰবিন্দ উত্থাপা এইবাৰতো একদম কিনো কৰিছে, মানে ইমানেই ষ্ট্ৰাইক ৰেট নাই, এটা খুব কম ষ্ট্ৰাইক ৰেটত খেলি আছে। কিন্তু তেনেকুৱা অৱস্থাত আৰু টিমটোক 20 অভাৰ খেলত 47টা বলত যদি 40 ৰান কৰে, মাত্ৰ টিমটোৱে কেনেকৈ 150 বা 160 এটা সন্মানজনক স্ক'ৰ কৰিব পাৰিব। মুম্বাই হৈ লাচিত মালিংগাই 3টা উইকেট দখল কৰে, আৰু হাৰ্দিক পাণ্ডিয়াই মাত্ৰ 3 অভাৰত 20 ৰান দি 3টা উইকেট দখল কৰে। আৰু চেজিং কৰিবলৈ আহি 134 ৰানৰ টাৰ্গেট সন্মুখত লৈ মুম্বাই বেটিং কৰিবলৈ আহি ৰোহিত শৰ্মাৰ 9 আউট থাকি 55 ৰান কৰে, আৰু ডিককে 30 ৰান কৰি আউট হয়। তাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱেও 46 ৰান কৰে মাত্ৰ 27টা বলত 9 আউট থাকি খেলখনত জয়লাভ কৰে মুম্বাই। কাৰণ মুম্বাই এই জয়েৰে 18 পইণ্টেৰে পইণ্টছ টেবুলৰ শীৰ্ষত লীগ ষ্টেজ সমাপ্ত কৰিছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত নতুন আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।